নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ জলফাইৰ আচাৰ। এতিয়া যিহেতু জলফাইৰ ছিজন নহয় জানো, প্ৰত্যেকে জলফাইৰ আচাৰ বনাইছেই আৰু মই বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ, মইনো কেনেকৈ বনালোঁ, কি কৰিলোঁ আপোনালোকক দেখুৱাওঁ। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ। এইফালে এয়া মই জলফাই 2 কেজি লৈ লৈছোঁ। এইখিনি এতিয়া ভালদৰে ধুই ইয়াতে মই বইল কৰি ল'ব লাগিব। এয়া গেছত পাতি দিলোঁ। এইফালে এয়া দেখিছেনে কালাৰ সলনি হৈ গৈছে। মই এনেকৈ অকণমান ফাট মেলালৈকে বইল কৰি লৈছোঁ। যিহেতু মই গোটাকৈ বনাম, মই ফালি নলওঁ। বহুতে কাটি লয়, কাটিলৈও বনাব পাৰে, নিজৰ কথা। যিহেতু মোৰ জলফাইখিনি বেছি ডাঙৰ নহয়, চাইজটো সৰু হয়, সেয়ে এতিয়া এনেকৈ অকণমান কটাৰীয়ে কাটি দিছোঁ, যাতে তাতে তেল হালধিবোৰ সোমায়। এইখিনি এতিয়া গোটেইখিনি ভালদৰে কাটি ল'লোঁ। ইয়াতে মই এতিয়া হালধি দি দিছোঁ। যিহেতু ৰ'দত দিব লাগিব, মই 2 দিন দিম ৰ'দত। এইফালে ডলাখনত মই এতিয়া এনেকৈ পাতলাকৈ মেলি দিছোঁ, ৰ'দত দি দিম। এইফালে লৈ ল'লোঁ মছলাখিনি। এতিয়া কেৰাহীখন পাতি মছলাসমূহ ইয়াতে দি যাম। এয়া মেথি গুটি মই আধা চামুচ লৈছোঁ, ধনিয়া গুটি ইয়াত 2 চামুচ ল'ম, এইফালে চফ দিছোঁ, চফ 3 চামুচ আধা দিছোঁ, জিৰা এয়া দেখিছেনে ডাঙৰ এয়া 1 চামুচ আৰু আধা দি দিছোঁ, কালজিৰা আধা চামুচকৈ কমেই হৈছে বাৰু। এইফালে শুকান জলকীয়া কেইটামান। এইখিনি এতিয়া মই অকণমান গৰম হোৱালৈকে ভাজি ল'ব লাগিব, বেছি নাভাজো বাৰু। ইয়াৰ সেমেকা ভাৱটো আঁতৰ হ'লেই হ'ল। ইয়াতে সৰিয়হখিনি দি দিছোঁ, বগা সৰিয়হ। সৰিয়হখিনি মই লগত এইকাৰণে দিয়া নাই, সৰিয়হখিনি ফটককনে জ্বলি যায়, সেয়ে পিছত দিছোঁ। এতিয়া দেখিছেনে এয়া এটা দুটাকৈ এয়া ফুটিছে, মই সেয়ে এতিয়া নমাই থলোঁ। এইফালে প্লেটখনত উলিয়াই ল'লোঁ। এইখিনি অকণমান ঠাণ্ডা হোৱালৈ এনেকৈ মেলি থ'ম। এয়া এতিয়া মিক্সি বাতিটোত দি এইখিনি ভালকৈ মই গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে মছলা বেছিকৈ গুড়ি কৰি নল'ব, ভাল নালাগে। এয়া দেখিছে মানে মোৰ অকণমান গোটা হৈয়ে আছে, এনেকৈ ৰাখিব। এতিয়া কেৰাহীখনত মই এয়া তেল দি দিছোঁ। ইয়াতে 5 ফোৰণ দি দিছোঁ তেলখিনিত। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এইফালে লৈ ল'লোঁ জলফাইখিনি মই 2 দিন ৰ'দত দিলোঁ। আপোনালোকে জোখত চাই ল'ব। মই 2 দিন দিওঁতে হৈ গৈছে, কিছুমানে এদিন দিলেও হৈ যায় বুলি কয়, মই পিছে 2 দিন দিছোঁ দেই। এইফালে ইয়াত দিলোঁ হালধি আৰু নিমখ দি দিছোঁ। নিমখ মই আগতে দিয়া নাছিলোঁ, হালধি যিহেতু আগতে দিয়া আছিলে, সেয়ে হালধি কমকৈ দিছোঁ। নিমখটো আচাৰত সৰহকৈ লাগে নহয় জানো। এইফালে মছলাখিনিও দি দিলোঁ। ইয়াতে এতিয়া ভিনেগাৰ দি দিম। এয়া 2 চামুচ, 3, এইফালে 4 চামুচতকৈ বেছিয়ে হৈছে বাৰু, মই সৰহকৈ দি দিছোঁ। এইফালে এতিয়া গৰম তেলখিনি এনেকৈ দি দিছোঁ। একেবাৰে সহজ আচাৰ বনাবলৈ নহয় জানো, খুব সোনকালেই হৈ যায়। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইফালে মই ৰেড চিলি পাউডাৰ দি দিছোঁ কালাৰৰ বাবে। আপোনালোকে নিদিবও পাৰে, নিজৰ কথা। কালাৰটো অকণমান ভাল আহিবৰ বাবে দি দিছোঁ। এইফালে এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল, দেখিছেনে। এতিয়া মই চিচাৰ পাত্ৰ এটাত ধুনীয়াকৈ ভৰাই থ'ম। এইখিনি মই এইটো বাচনতে এনেকৈ 2 দিনমান ৰ'দত দিলোঁ। ৰ'দত দি এতিয়া বৈয়াম এটাত ভৰাই থ'ম। এইটো বাচনত হয়নে নহয় নাজানো, যিহেতু আচাৰ বহুতখিনি হৈছে, চাই লওঁ ইয়াত কিমানখিনি হয়।
এয়া এইটোত হৈ গ'ল, দেখিছেনে? বেছি ভৰ্তিকৈও দিব নালাগে। এতিয়া আৰু এটা বাচনত লৈ লৈছোঁ। আপোনালোকে বৈয়ামকেইটা একদম ধুনীয়াকৈ ধুই ৰ'দত ভালদৰে শুকুৱাই ল'ব, তাত যাতে পানী অকণো নাথাকে। যদি পানী থাকে সোনকালে আচাৰখিনি বেয়া হৈ যাব। সেয়ে আপোনালোকে ৰ'দত ভালকৈ শুকুৱাই ল'ব। এয়া মোৰ দুটাতে হৈ গ'ল। এতিয়া এইখিনি ভালদৰে এনেকৈ মোহাৰি লৈছোঁ। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব। তেন্তে আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।